নমস্কাৰ, বলক এতিয়া আমি এটা নতুন ভিডিঅ' বনাওঁ। চাই থাকক ভিডিঅ'টি শেষলৈ। এই যে গেটখন দেখিছে, এইখন নদুৱাৰ বুলি কোৱা হয়। এই যে ঘৰটো দেখিছে, এইটো গোলা ঘৰ বুলি কোৱা হয়। जावे बदरा चंदा से मन जुड़ता जावे पवन पूर्वा में उड़ता जावे बदरा चंदा से मन जुड़ता जावे आवे हवा अखियन मेरे सावन चला अखियन मेरे सावन चला जाने क्या चाहे मन बाबरा जाने क्या चाहे मन। এতিয়া যেনেকৈ বন্দুক ব্যৱহাৰ কৰে তেতিয়া এনেকৈ বৰটোপ ব্যৱহাৰ কৰিছিল আহোম যুগত। চাওকচোন বাৰু কি ডাঙৰ ডাঙৰ বৰটোপ। ৰাজেশ্বৰ সিংহই এই তলাতল ঘৰ নিৰ্মাণ কৰিছিল। বলক এতিয়া আমি তলাতল ঘৰত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই বনোৱা এয়া তলাতল ঘৰ। এইফালেও গুহা আছে, চব কিমান সুৰংগ। এইফালেও আছে। যাদু আছে বাৰু। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই কেনেকুৱা ৰাজমহল বনাইছে, পুৰা এই ৰাজমহল বনাইছে। চাওকচোন কেনেকুৱা গুহা গুহা হৈয়ে লাগিছে পাই। তলাতল ঘৰত সোমাইছোঁ, সোমালে ওলাই আহিব নোৱাৰোঁ আৰু কিন্তু দেই। আহক 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 আহক, সোমাই সোমাই আহক। কি আহি পালোঁ চাওক, একদম বাহিৰ ওলাই গ'লোঁ। আহক এতিয়া আৰু যাওঁ। এইফালে আমি তলাতল ঘৰৰ পৰা ওলালোঁ। এতিয়া বলক আৰু কি ঠাইত যাম। দললৈ আহিলোঁ। ইয়াত চাওক, জয়মতী ত্যাগক যুগমীয়া কৰিবলৈ পুত্ৰ ৰুদ্ৰসিংহই জেৰেঙা পথাৰত ঠাইত বিশাল পুখুৰী খান্দি নিৰ্মাণ কৰালে কেইবাটাও দৌল দেৱালয়। এই জয়দৌল আৰু জয়সাগৰ পুখুৰী আমাক জয়মতীলৈ মনত পেলাই থাকে সদায়। এতিয়া আমি জয়সাগৰ পুখুৰীৰ পাৰে পাৰে আহি আছোঁ। এই জয়সাগৰ পুখুৰী ভাৰতৰ সৰ্ববৃহৎ পুখুৰী।